চাওক বিহু আহিবৰ হল আৰু বৰষুণ আহিলে আৰু পুৰা ঠাণ্ডা নমাইছে নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তাৰপিছত মানে এতিয়া ৰাতিপুৱাই শুই উঠি গাটো ধুই ললো আৰু আজি উৰুকা নেকি ন মা আজি কেতিয়া কাইলে হা দেউতাই কৈছে কাইলে উৰুকা হয় বুলি নাজানো আৰু ভালকে এইফালে আমাৰ অঞ্চু বেটা বহি আছে ৰাতিপুৱাই শুই উঠি ইয়াত জুই জ্বলাই জুই ফুৱাই আছে মানে ৰাতিপুৱাই গাটো ধুই ললো কালি ৰাতি মানে কামৰ পৰা অহা বহুত দেৰি হ'ল এইকেইদিন অলপ কামতে ব্যস্ত আছো সেইকাৰণে ভিডিঅ'ও বনোৱা নাই আৰু এইফালে চাওক না আমাৰ মানে ইয়াত এই জুই ফুৱাই থকা জেগাটো ইফালে ফুটা আছে ওপৰত তিৰপাল এটা লগাই থোৱা আছে তিৰপালটো ফুটা সেইফালে দেউতাই খৰি কাটি কাটি ইয়াত লগাই আছে আৰু মিগা আৰু মই মানে কামলৈ যাবলৈ ওলাইছিলো কিন্তু যোৱাৰ আগতে মানে জুইটো অলপ হেকিলো বুলি ভাবিলো আৰু বৰষুণ দি আছে বৰষুণ দি থাকিলে হয়তো আমাৰ মানে শ্বুটিং এটা আছিলে ফুল মুভি এটাৰ শ্বুটিং কৰি আছো আৰু তাৰে শ্বুটিং আছিলে মানে বৰষুণ দি থাকিলে হয়তো সম্ভৱ আজি নহ'বও পাৰে সেইকাৰণে অলপ সময় ৰখিলেও পাছিঘাটলৈ যাব লাগিবতো গৈ ঘূৰি অহা আকৌ লোকচান বেছি হৈ যায় ডাইৰেক্ট মানে ইয়াৰ পৰাই মানে ফোনটো কৰি তাত বৰষুণ দিছে নাই খবৰটো লৈ মেলিহে যাম আৰু এয়া চাওক ৰাতিপুৱাই ঠাণ্ডা বতৰত মানে গৰম গৰম চাহ লৈ আহিছে দেখিছেনে চাহৰ লগত কি আনিছে দেই চাহৰ লগত বিহু নহওঁতে মানে আগতীয়াকৈ পিঠা দেখিছেনে মায়ে আগতীয়াকৈ বনাই থৈছিলে ন মানে দুদিন তিনিদিন আগতে বনাই থৈছে মিগাং খা বঢ়িয়াকৈ এইটো নাৰিকল লগাইছে নেকি নাৰিকল গুড় তাৰপিছত তেল পিঠাত আছে নাৰিকল বাদাম তাৰপিছত চকগুটি দিয়া আছে মানে মায়ে বনোৱা পিঠা খাই বহুত বঢ়িয়া লাগে আৰু বছৰত মানে বিহুতে খাব পাওঁ আৰু বৰষুণ অলপ ৰখিলে সেইকাৰণে মই আৰু মিগাং মানে কামলৈ ওলাই গৈছো ফুল মুভি এটাৰ শ্বুটিং চলি আছে তাৰ মাজতে মানে পাছিঘাটতো অকণমান বৰষুণ ৰখিলে বুলি কৈছে পাছিঘাটত আছে মানে শ্বুটিংটো আমাৰ সেইকাৰণে ওলাই আহিলো এতিয়া মিগাং আৰু মই মানে গৈ আছো গাড়ীত ঠাণ্ডা বহুত ঠাণ্ডা কালিও বহুত ঠাণ্ডাকৈ শ্বুটিং কৰা হ'ল বহুত ঠাণ্ডা সোমাই গ'ল আৰু ৰাতিপুৱাতে এতিয়া গা ধুই দিলোঁ ঠাণ্ডা লাগি আছে গোটেই গ্লাছ বন্ধ কৰি হিটাৰ লগাই গাড়ীত গৈ আছোঁ উপায় নাই এতিয়া আৰু চাওক না আপোনালোকৰ ফালে বৰষুণ দিছে নাই বিহু বতৰটো সেইকাৰণে মানে ঠাণ্ডা পেলাই দিছে যেন লাগিছে আৰু বিহুত একচুৱেলি ঠাণ্ডা নহ'লে ভালো নালাগে বিহুত ঠাণ্ডা হ'লেহে ভাল লাগে জুই ফুৱাই পিঠা খাই কিন্তু মানে ঘৰত থাকিবলৈ সময় নাপাম যেন পাইছোঁ এইকেইদিন মানে পূৰা ৰেগুলাৰ কাম আছে কৰি থাকিব লাগিব আৰু উপায় নাই আৰু কিয়া কৰেগা আৰু এইবাৰ অলপ শ্বুটিংটোকে আপোনালোকক দেখাই দিম আৰু মানে গৈ পাই লওঁ পাছিঘাট পামগৈ আৰু বেছি দূৰ নাই আহি পালোঁ শ্বুটিং কৰিবলগীয়া জেগাটোলৈ মানে গাঁও এৰিয়া শ্বুটিং কৰিব এইফালে এই ঘৰটোৰ ভিতৰতে শ্বুটিং কৰিবলগীয়া আছে বাহিৰত কৰিবলগীয়া আছে ষ্টেণ্ড লগাই ল'লোঁ এইফালে চাওক ইমান কিউট মানে মই হোৱাব বুলি ভাবিছিলোঁ নিগনি হয় মানে বেলেগ ধৰণৰ ৰং আছে দেখোন নিগনিকেইটাৰ ৱাহ বিউটিফুল ভাত খাই আছে আৰু এইটো বাঁহ পাত খাই আছে গধূলি হৈ গ'ল আৰু আন্ধাৰ হৈ গ'ল সেইকাৰণে মানে গধূলি হৈ মানে চাহ খাব মন যায় মানে ঐ ভণ্টি এয়া ল তোৰ কাৰণে আনি দিছোঁ বাহ ক'ৰ পৰা পইচা পালি পইচা ক'ৰ পৰা পালোঁ মই সেইটো কেলে লাগে তোক যদি মানে পইচা কেলে পালোঁ এইটো কেলে লাগে তোৰ কাৰণে আনি দিছোঁ এতিয়া বহুত হ'লেও আৰু জনাই দিছোঁ চাহটো বনা লাহেকৈ খাব লাগে মানে মই এই পইচাটো মোবাইলত গেম খেলি পাইছিলোঁ আৰু আপোনালোকক অলপ জনাই দিওঁ এপটোৰ নাম হৈছে ৰামি ডাউনলোড কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগে ফোন নম্বৰ ইমেইল কিবা কিবি দি দিব লাগে আৰু তাৰপিছত গেম খেলিব আৰম্ভ কৰিব লাগে গেম মানে মই ইয়াত ড্ৰেগন ভাৰ্চেছ টাইগাৰ খেলিম এতিয়া মই প্ৰথমতে ড্ৰেগনত লগাই দিওঁ আৰু ড্ৰেগনত লগোৱাৰ লগে লগে এয়া চাওক মই ড্ৰেগনত জিকি গ'লোঁ বে মজা এতিয়া আকৌ এবাৰ লগাম আকৌ এবাৰ কোনটোত লগাওঁ আপোনালোকে গেছ কৰকচোন ক'ত লগাওঁ বা ভাল হ'ব ক'ত লগালে মই ভাবিছোঁ আকৌ এবাৰ ড্ৰেগনতে লগাই দিওঁ চাওঁ এইবাৰ কি হয় কামন ড্ৰেগন আৰু টাইগাৰ বাহ ড্ৰেগন কামন ড্ৰেগন আকৌ এবাৰ ড্ৰেগনত জিকি গ'লোঁ বে বঢ়িয়া এতিয়া নেক্সট আকৌ লাষ্ট এইবাৰ যা ড্ৰেগনটো লাকি হৈ আছে যেতিয়া ড্ৰেগনতে লগাই চাওঁ নেকি দিয়া ড্ৰেগনতে লগাই দিওঁ আৰু কিমান টকা লগাওঁ এইবাৰ কওক লগাই দিওঁ যা এইবাৰ কি কোনে জিকে এইবাৰো ড্ৰেগন জিকি গ'ল মানে 3বাৰ মই ড্ৰেগনত লগাই দিওঁ 3বাৰ জিকিলোঁ উইথড্ৰ কৰিবলৈ একদম সহজ UPI বা বেংক একাউণ্ট দি দিয়ক আৰু এমাউণ্টটো দি দিয়ক ডাইৰেক্ট উইথড্ৰ হৈ যাব এয়া চাওক প্ৰুফ গম পালি নহয় এতিয়া মই পইচা কৰিব পালোঁ এতিয়া চাহটো বনা লাহেকৈ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে গৈ ডাউনলোড কৰক আৰু আপোনালোকেও খেলক মোৰ ভিতৰত সোমাই আহিলোঁ আৰু মোৰ ৰুমৰ টেবুলটো কি অৱস্থা কৰি থৈ দিছে চাওক নাই এইজনে কি বনাই আছ এইবোৰ চাওকচোন টেবুলটো চাওক গোটেই এইবিলাক কি খুলি থৈ দিছে মামাৰ মোবাইলটো বেটাৰীটো বোলে ফুল থাকিলে ব্ৰাছ হৈ পিনে সেইকাৰণে মই মানে কি কৰিছোঁ এই মোবাইলৰ পৰা এইটো মোবাইলত মানে লগাই দিম মানে বঢ়িয়া তই পাৰিছ দেখোন তই তাৰ কাৰণে অলপ দিছে আৰু খৰচা পানী সেইকাৰণে বনাই আছো বাপৰে চাওক না মোবাইল খুলি একদম মানে কি নাজানে ল'ৰাটো মানে চব জানে এইটো বেটাৰীটো ব্ৰাছ হৈ গৈছিলে মামাৰ মোবাইল নাইতো সেইকাৰণে বনাই দিম ল'ৰাজনে মানে কি নাজানে মোবাইল বনাব জানে এই
কাৰেণ্টৰ ইলেক্ট্ৰিচিটি ৱেৰিং চেৰিং গোটেই মোৰ লগালে ৰুম মোৰ বনাই দিলে আৰু গাড়ীও চলাই আজিকালি আৰু কেইদিনমান পিছত মই ড্ৰোন চলাবলৈ শিকাই দিম কেমেৰা নেক্সট ভিডিঅ'ত দেখা পাব আৰু কেমেৰা চলাবলৈ শিকাই দিম চব জানে মানে ল'ৰাটো চব জানে আৰু যি নাজানে শিকাই দিম কম্পিউটাৰ চলাব ভালকে নাজানে বোলে কম্পিউটাৰ চলাবলৈ ইয়াত শিকাই আছো লাহে লাহে চব শিকিব এডিটিং আৰু ৰাইজে আশীৰ্বাদ কৰক যাতে সোনকালে পাৰো নতুন বছৰত বহুত বস্তু শিকিব লাগে যাতে ন মানে এইটো আৰু আমাৰ মানুহৰ জীৱন মানে কি আৰু মানে নতুন এটা বস্তু শিকি থাকা নহয় জানো মই কথা এটা কওঁ আৰু মানে মোৰ এটাই ভাল হৈছে কাম শিকাইও আছে আৰু উল্টাই মানে পইচাও পাই আছো মানে এনেকা বেনিফিট চবেই নাপায় আকৌ দেই কাম শিকিও আছে লগতে পইচাও পাই আছে মানে আমাৰ লগত এনে ঘূৰি ফুৰিব পায় খাবলৈও পায় আৰু কি পইচাও পায় আৰু বেছি পইচা পাওঁ এনেকা লগৰীয়া ক'ত পাবি তই আৰে ভৈয়া হ তো এছা কাম কৰ নিজৰ এতিয়া হ'ব দে